নমস্কাৰ ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি আলোচনা কৰিম এক্সাৰচাইজ 1.2 মানে দশম শ্ৰেণীৰ গণিত ছাবজেক্টৰ এক্সাৰচাইজ 1.2 2 নম্বৰ অংক। আমি চাগে 1 নম্বৰ অংকটো গৈছিলোঁ, লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ 1 নম্বৰ অংকটো তোমালোকে কেনেকৈ কৰিবা। 1 নম্বৰ অংকটো অতি সহজ, ইয়াতে 5টা অংক দিছে, 4টা কৰিলে হ'ব আৰু এইটো উৎপাদক বিশ্লেষণহে কৰিব লাগে। বাকী আমি আজি 2 নম্বৰটো কৰিম। 2 নম্বৰটো কৰাৰ আগতে তোমালোকক এটা সূত্ৰ মই দি লওঁ। সূত্ৰটো এটা কাম কৰিবা, তোমালোকে ভিডিঅ'খন পজ কৰি সূত্ৰটো মুখস্থ কৰি ল'বা প্লিজ, কাৰণ সূত্ৰটো যদি মুখস্থ থাকে তেনেহ'লে তোমালোকে অংকটো বুজোতে বহুত সুবিধা হ'ব, ঠিক আছে। এতিয়া চোৱা, মই ইয়াতে সূত্ৰটো মই ইয়াতে লিখি আছোঁ পেজত। সূত্ৰটো কি আছিল আমাৰ? লসাগু ইনটু গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল। তোমালোকে যদি লক্ষ্য কৰা, ইয়াতে চাওক কুৱেশ্যনটো চাবা, তোমালোকে চোৱা যিটো এক্সাৰচাইজ 1.2 আছে, 2 নম্বৰ কুৱেশ্যনটো দিছে নহয়। ইয়াতে লসাগু আৰু গসাগু উলিয়াব দিছে ইয়াতে, আৰু সত্যাপন কৰিব দিছে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যাটোৰ গুণফল। এই সূত্ৰটো আমাৰ লাগিব, ঠিক আছে। এই সূত্ৰটো চোৱা, সূত্ৰটোহে আমাক লাগিব, চাইছা না সূত্ৰটো তোমালোকে? সূত্ৰটো আমাৰ বহুত দৰকাৰী, ইয়াতে সূত্ৰটো লাগিব। চোৱা, এই সূত্ৰটো তোমালোকে মুখস্থ কৰি ল'বা। মুখস্থ কৰি ইমান টান নহয়। লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যাটোৰ গুণফল। লসাগু মানে কি? যদি দুটা সংখ্যাৰ আমি লসাগু উলিয়াওঁ আৰু গসাগু উলিয়াওঁ, এই লসাগু আৰু গসাগু পূৰণ কৰি দিলে যিটো সংখ্যা ওলাব, আমাক মান ওলাব, আৰু সংখ্যা দুটা পূৰণ কৰিলে যিটো মান ওলাব এইটো সমান। আমি প্ৰথম অংকটো আমি কৰিলোঁ ইয়াতে এক্সাৰচাইজ 1.2 আমি দিলোঁ ইয়াতে, ঠিক আছে। আমি 2 নম্বৰৰ অংককেইটা কৰিম, যিহেতু 2 নম্বৰৰ 1। এতিয়া চাওক 2ৰ 1 কুৱেশ্যনটো কি দিছে চোৱা। 2ৰ 1 কুৱেশ্যনটো দিছে ইয়াতে 26 আৰু 91ৰ গসাগু আৰু লসাগু প্ৰথমতে উলিয়াব লাগে। তাৰপিছত আমি কি কৰিম? সত্যাপন পিছত কৰিম। আমি প্ৰথমতে লসাগুটো উলিয়াব লাগিব। চোৱা, লসাগুটো কেনেকৈ উলিয়াবা? কুৱেশ্যনটো কিমান দিছিল? 2ৰ 1, 26 আৰু 91। গতিকে এইটো গসাগু উলিয়াওঁতে ফৰ্মুলা, সহজ ফৰ্মুলা আছে, যিটো তোমালোকে এইটো উৎপাদক বিশ্লেষণ কৰিবা। কি কৰিবা তোমালোকে? লসাগু আৰু গসাগু উলিয়াওঁতে সদায় কি উৎপাদক বিশ্লেষণ কৰিবা। চোৱা, ইয়াতে কি দিছে? 26 দিছে। 26ৰ মই প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিলোঁ। ইয়াতে 26ৰ উৎপাদক বিশ্লেষণ কৰিলোঁ। যিহেতু 26টো যুগ্ম সংখ্যা হয়, গতিকে আমি কিহেৰে হৰণ কৰিম? এইটোক 2ৰে হৰণ কৰিম। চোৱা, 2ৰ মাজত কিমান বাৰ যাব? 1 বাৰ যাব। 2 6ৰ মাজত কিমান বাৰ যাব? 3 বাৰ যাব। এতিয়া চোৱা, 13টো আমাক কি? এইটো আমাৰ মৌলিক সংখ্যা হয়, গতিকে মৌলিক সংখ্যা আমি কেতিয়াও ভাঙিব নোৱাৰোঁ। মৌলিক সংখ্যা আমি কি কৰিম? আমি 13 দি হৰণ কৰিম, মানে নিজকে একবাৰ হৰণ যাব, ঠিক আছে। তো চোৱা, আমি 26ৰ উৎপাদক কি পালোঁ? ইয়াতে 2 পূৰণ 13 পূৰণ 1, ঠিক আছে। আৰু 91ৰ চোৱা, 91ৰ উৎপাদক কি ওলাই? ইয়াতে চাম আমি 91টো চাবা। 91টো ইয়াতে লিখি লওঁ। 91 এইটো চোৱা, যিটো অযুগ্ম, গতিকে 3ৰে হৰণ দিবলৈ চেষ্টা কৰিম। যিহেতু 3ৰে হৰণ নাযায়, কিয়? ইয়াতে চোৱা, 3 ইয়াতে 3 বাৰ যাব, হাতত থাকিল, বাকী 1 থাকি গ'ল, গতিকে আমাৰ 3 হৰণ সম্পূৰ্ণ হৰণ নাযায়, আমি 3 হৰণ দিব নোৱাৰিম। তেতিয়া চোৱা, 5ৰে হৰণ দিব নোৱাৰোঁ, কাৰণ এককৰ স্থানত 0 অথবা 5 থাকিব লাগিব। তেতিয়া কি কৰিব পাৰিম? আমি 5ৰে হৰণ দিব পাৰিম। তেতিয়াহ'লে কি হৰণ দিম? হাতেৰে চাম। হাতেৰে কিমান বাৰ যাব? ইয়াতে 7 যাব, 1 বাৰ। 9ৰ মাজত 7 কিমান বাৰ যায়? 1 বাৰ যায়। হাতৰ 1 গুণ 7 হ'ব, বাকী থাকে 2। ইয়াতে 1ৰ সন্মুখত আনা 21 হৈ যাব। 21ৰ মাজত 7 কিমান বাৰ যাব? 7 যাব 3 বাৰ। কিমান ওলাইছে? ইয়াতে আকৌ 13 উলিয়াইছে, গতিকে 13ৰ মাজত 1 বাৰ যায়, আমি লিখি দিম ইয়াতে। এতিয়া কিমান ওলাল? 7 × 13 × 1। এতিয়া চোৱা, ইয়াতে আমি লসাগু আৰু গসাগু কেনেকৈ উলিয়াম? এতিয়া লসাগুটো হ'ব কি? প্ৰথমতে আমি গসাগু উলিয়াই লওঁতে এতেকে গসাগুটো কিমান হ'ব? গসাগুটো মনত ৰাখিবা, অনলি যিবিলাক কমন আহে, ঠিক আছে, যিবিলাক কমন আহিব সেইকেইটা কি আমাৰ গসাগু। চোৱা, ইয়াতে কি
13 এইটোৰ মাজত কিমান আছে 2 আছে, ইয়াতে 2 আছে নেকি? এইটো আমাৰ 91ত যিটো উৎপাদক আছে তাতে কি 2 নাই, গতিকে আমি 2 কমন ল'ব নোৱাৰিম। ইয়াতে চোৱা 13 আছে, ইয়াতে 13 আছে নে? চোৱা আছে, এটা 13 মিলি দুটা 13 মিলি আমি এটা 13 লিখিম, ইয়াতে কমন আনিলোঁ। আৰু ইয়াতে 1 আছে, ইয়াতে 1 আছে, আমি ইয়াতে 1 লিখি দিলোঁ। আৰু কিবা কমন আছে নে? 7 আছে, ইয়াতে 7 আছে নে? নাই, গতিকে আমি কি কৰিম? 7 কমন ল'ব নোৱাৰিম, এইকেইটা থাকি যাব, এইকেইটা আমাৰ থাকিব কি? গসাগু। দুটা পূৰণ কৰি দিয়া কিমান হ'ব? 13। গসাগুটো কেনেকৈ উলিয়াই তোমালোকে নিশ্চয় বুজিব পাৰিছা। মই আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ। গসাগুটো কেনেকৈ উলিয়াবা চোৱা। গসাগুটোত কেৱল কমন আহিব, ঠিক আছে। গসাগুত কি আহিব? গসাগুত কেৱল কি কমনকেইটা আহিব, যিটো কমন নহয় মানে মিল নাথাকে এইবিলাক নাহে। ইয়াতে চোৱা 13 আৰু 13 মিল আছে নহয়, আমি 13 দুটা 13 মিলি এটা 13 লিখিব লাগিব। যদি ইয়াতে 2 থাকিলে হয় তেতিয়া মই 2 কমন আনিলোঁ ইয়াতে, যিহেতু 2 আছে, ইয়াতে 2 আছে কিন্তু ইয়াতে 2 নাই, গতিকে আমি কি কৰিব পাৰিম? ইয়াতে 2টো কমন আনিব নোৱাৰিম, ঠিক আছে। নিশ্চয় বুজিব পাৰিছা। গতিকে 13 আৰু 1 কমন আহিছে, এইটো পূৰণ কৰি দিছোঁ, 13 ওলাইছে, মানে গসাগুটো কিমান উলিয়াল? 13 উলিয়াল ইয়াতে। এতিয়া লসাগুটো উলিয়াব লাগে। লসাগুটো উলিয়াব লাগে। এইটো কেনেকৈ উলিয়াবা তোমালোকে? এইটো চাবা, এইটো মনত ৰাখিবা, এইটো কমন আহিব প্লাছ যিকেইটা কমন নহয় মানে আনকমন যিকেইটা আছে গোটেইকেইটা আহিব। প্ৰথমতে তোমালোকে কি কৰিব লাগিব? লসাগু উলিয়াবলৈ প্ৰথমতে যিকেইটা কমন আছে কমন আনি লোৱা। চোৱা এইটো যিটো 26ৰ উৎপাদক আছে তাতে কি আছে? 2 আছে, 2 ইয়াতে 7 আছে, কমন নাই। 2 ইয়াতে আছে, ইয়াতে 2 আছেনে? নাই। গতিকে আমি কি চাম? 13 আছে, ইয়াতে 13টো কমন আছে ন, ইয়াতে প্ৰথমতে 13 আনিম আমি, আৰু 1 আছে, আমি 1টো কমন আনি ল'ম। এতিয়া চোৱা ইয়াতে কি কমন নাই, মানে 2 আছে, ইয়াতে 2টো নাই ইয়াতে, গতিকে আমি 2 আনিব লাগিব। যেহেতু 2 কমন নাহে তো 7ও কমন নাহে, 7ও আনিব লাগিব ইয়াতে, ঠিক আছে। বুজিব পাৰিছে নিশ্চয় যে এইটো কমন কেনেকৈ আহে আৰু কমনটো আমি কেনেকৈ লওঁ ইয়াতে লসাগুত মনত ৰাখিবা, যিটো কমন আহে কমনকেইটা লিখিব লাগিব প্ৰথমতে, আৰু যিকেইটা কমন নাহে গোটেইকেইটা লিখিব লাগিব, ঠিক আছে। আমি আগত দুটা অংক আছে, দুটা অংক কৰোঁতে এইটো সম্পূৰ্ণ বুজি ল'ম। এতিয়া চোৱা, এইটো পূৰণ কৰি দিয়াতে কিমান ওলাব চোৱাচোন। 13 থাকিব, ইয়াতে কিমান ওলাব? 14 ওলাব। চোৱা ইয়াতে কিমান হ'ব? দুটা পূৰণ কৰি দিলে কিমান হয়? 182 হ'ব। আমি চাই লওঁ এটা পূৰণ কৰি। 12 আৰু 2 হাতত থাকিল 1, আৰু 3 1 4, এতিয়া 4, ইয়াতে কিমান হ'ব? 1। চাচোন ইয়াতে কিমান ওলাইছে আমাক? 182, ঠিক আছে, 182 উলিয়াইছে। মানে আমি লসাগুটো কিমান পালোঁ? 182, আৰু গসাগুটো কিমান পালোঁ? 13। এইখিনি আমাৰ শেষ হৈ গ'ল। প্ৰথম কুৱেশ্যনটো আমাৰ যিটো দিছিল ইয়াতে দিছিল, চোৱা প্ৰথম দিছিল কি ইয়াতে যে লসাগু আৰু গসাগু উলিয়া, ঠিক আছে। এইখিনি কাম সমাপ্ত হৈ গ'ল। এতিয়া কৰিব লাগে কি? সত্যাপন কৰিব লাগে। যদি তোমালোকৰ কুৱেশ্যনত তেনেকুৱা দি থাকে সত্যাপন কৰিব লাগে, তেতিয়া তোমালোকে সত্যাপনটো কৰিব লাগিব। কেনেকৈ কৰিবা? প্ৰথমতে আমি সূত্ৰটো লিখিব লাগিব। ইয়াতে প্ৰথমতে আমি লিখি ল'ম সত্যাপনটো। চোৱা ইয়াতে সত্যাপনটো লিখি লৈছোঁ মই। এতিয়া কি কৰিম? আমাৰ সূত্ৰটো লিখি ল'ম। সূত্ৰটো কি আছিল? লসাগু ইনটু গসাগু, ঠিক আছে, ইকুৱেল সংখ্যা দুটাৰ গুণফল। এইটো আমাৰ সূত্ৰ হয়, ঠিক আছে। এইটো আমি কেনেকৈ লিখিম, ইয়াতে কেনেকৈ বহাম, মই ইয়াতে আলোচনা কৰিম, ঠিক আছে। এতিয়া চোৱা, আমি এই লসাগুটোনো কি? এই লসাগু ক'ত পাইছিলোঁ? আমি ইয়াতে পাইছিলোঁ নহয় লসাগুটো। চোৱাচোন ইয়াতে এইটো লসাগুটো কিমান আহিছিল? 182, আৰু গসাগুটো কিমান আহিছিল? ইয়াতে 13। এইটো মানে কি বুজাইছে? আমি লসাগু আৰু গসাগু পূৰণ কৰি দিলে আৰু সংখ্যা দুটা পূৰণ কৰিলে মান একেই ওলাব। চোৱা ইয়াতে সংখ্যা দুটা কি আছিল? আমাৰ 26 আৰু 91, ঠিক আছে। সংখ্যা দুটালৈ কনফিউজ নহ'ব তোমালোকে, বহুতো কনফিউজ হৈ যায় সংখ্যা দুটানো কি। ইয়াতে সংখ্যা দুটা মনত ৰাখিবা, যি দুটা সংখ্যা তোমালোকে লসাগু আৰু গসাগু উলিয়াব দিব সেই দুটাই কি? আমাৰ সংখ্যা, ঠিক আছে। সংখ্যাতে 3টা হ'ব পাৰে, 4টা হ'ব পাৰে। আমাৰ এইটো সূত্ৰ কেৱল কি? এইটো সূত্ৰ দুটা সংখ্যাৰ কাৰণে হয়। যেনেকৈ ইয়াতে 2টা দিছে, যদি 3টা দিলে হয়, ইয়াতে 3টা দিলে আমাৰ ইয়াতে কি হ'ল হয় মানে এইটো সূত্ৰ নকলা হয়, ঠিক আছে। এতিয়া চোৱা, যেহেতু ইয়াতে লসাগু ইনটু গসাগু দিছে, গতিকে আমি প্ৰথমতে এই বাওঁ পক্ষটো উলিয়াব লাগিব, তাৰপিছত কি সোঁ পক্ষটো উলিয়াব লাগিব। চ' বাওঁ পক্ষটো কি দিছে ইয়াতে আমি লেফ্ট হেণ্ড ছাইড ল'ম। লেফ্ট হেণ্ড ছাইড মানে বাওঁ পক্ষটো কি দিছে? লসাগু
গু ইনটু গসা উ ঠিক আছে চ লসাগু দিছে আৰু কি দিছে গসাগু দিছে এই দুটা পূৰণ কৰি দিব লাগে আমি লসাগু ক'ৰ পৰা পাম ইয়াতে যে পাইছিলোঁ মই লসাগু মানে সংখ্যা দুটাৰ পৰা কি 26 আৰু 91ৰ যিটো আমাৰ লসাগু আছিল আৰু গসাগু আছিল এই দুটা ইয়াতে বহাই দিম লসাগুটি কিমান আছিল 182 ইয়াতে বহাই দিয়া ইমান টান নহয় একেবাৰে সহজ হয় তোমালোকে কেৱল সুস্থ মনেৰে কৰি যাবা ঠিক আছে আৰু ইয়াতে চোৱা কিমান আছে ইয়াতে 13 আছে 13টো ইয়াতে লিখি দিবা তোমালোকে মানে লসাগুটো লিখিছোঁ 182 আৰু 13 কি হয় আমাৰ গসাগু হয় ইয়াতে ইয়াৰ পৰা লৈছোঁ মই এতিয়া চোৱা দুটা পূৰণ কৰি কিমান পাম আমি পূৰণ কৰি চোৱা 182 আৰু 13 3 দুগুণ 6 হয় এতিয়া 24ৰ 4 3 আৰু 2 5 হৈ যাব ইয়াতে আৰু ইয়াতে 182 হৈ যাব ঠিক আছে এতিয়া চোৱা কিমান হয় ইয়াতে 6 হ'ব ইয়াতে কিমান 6 হ'ব ইয়াতে কিমান হ'ব আমাৰ 8 5 13 13 3 ইয়াতে 2 2 3 6 6 হ'ব 2 3 6 6 হ'ব ঠিক আছে চাইছা না তোমালোকে ইয়াতে কিমান ওলাল 2 3 6 6 এতিয়া চোৱা আমাৰ লেফ্ট হেণ্ড সাইডটো হৈ গ'ল প্ৰমাণ লেফ্ট হেণ্ড সাইডটো আমি উলিয়ালোঁ মানটো এতিয়া ৰাইট হেণ্ড সাইডটো উলিয়াম ৰাইট হেণ্ড সাইডটো আমাৰ কিমান উলিয়াই ৰাইট হেণ্ড সাইড কোনটো এইটো হ'ল লেফ্ট হেণ্ড সাইড এইটো হ'ল কি ৰাইট হেণ্ড সাইড মানে কি এইটো বাওপক্ষ এইটো কি সোঁপক্ষ হয় গতিকে আমি বাওপক্ষটো উলিয়ালোঁ এতিয়া সোঁপক্ষটো উলিয়াব লাগিব চোৱা সোঁপক্ষটো আমি উলিয়ালোঁ এতেকে ৰাইট হেণ্ড সাইড এনেকৈ ইজি পেটাৰ্ণত কৰিবা তোমালোকে ফুল মাৰ্ক পাই যাবা ইয়াতে সংখ্যা দুটাৰ গুণফল ঠিক আছে সংখ্যা দুটাৰ গুণফল কেনেকৈ হ'ব সংখ্যা দুটানো কি কি সংখ্যা দুটা হৈছে তোমালোকে সংখ্যা দুটা কোৱাৰ লগে লগে মনত কৰিব লাগিব ইয়াতে যিটো আছে 26 আৰু 91 এই দুটা কি আমাৰ সংখ্যা হয় ঠিক আছে এই দুটাৰ কি কৈছে ইয়াতে গুণফল মানে কি পূৰণ কৰিব লাগিব কি আছিল 26 পূৰণ 91 এই দুটা পূৰণ কৰি দিয়া কিমান উলিয়াই চাও এতে 26 আছে 91ক কি 26 ৰে মাল্টিপ্লাই কৰি দিয়া 6 ৰে গুণ 6 হৈ যাব তে 6 9 গুণ 54 মানে 54 2 ৰে গুণ 2 9 2 গুণ 18 হৈছে নহয় ইয়াতে 6 ইয়াতে কিমান 3 ইয়াতে 2 2 3 6 হৈছে নহয় ইয়াতে সো মিলি গৈছে এইটো 2 3 6 2 3 6 মানে আমি ক'ব পাৰিম কি লেফট হেণ্ড সাইড সমান ৰাইট হেণ্ড সাইড দেখে লেফট হেণ্ড সাইড সমান কি রাইট হেণ্ড সাইড ঠিক আছে এইটো কি আমাৰ প্ৰমাণ কৰিব লাগে লেফট হেণ্ড সাইড মানে কি লসাগু ইনটু গসাগু ইজিক্যাল টু সংখ্যা দুটাৰ গুণফল এইটো অংক তোমালোকে নিশ্চয় বুজিব পাৰিছা যদি বুজা নাই তোমালোকে কাম কৰা ভিডিঅ' পজ কৰি ৰিভাইণ্ড কৰি চাই তোমালোকে আকৌ ভিডিঅ'টো প্লে কৰিব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন লৈ যাওঁ নেক্সট কুৱেশ্যন কি আছিল 2 নম্বৰটো আমাৰ আছিল চোৱাচোন 2 নম্বৰটো কিমান আছিল ইয়াতে 2 নম্বৰটো ইয়াতে দিছে 510 আৰু 92 মানে 510 আৰু কি 92 দিছে ইয়াতে 2 নম্বৰটো ইয়াতে আমি লিখিলাম 2 নম্বৰ 510 আৰু 92 এতিয়া চোৱা 510 এতিয়া আমি কি কৰিম প্ৰথমতে কি কৰিম 510ৰ উৎপাদক বিশ্লেষণ কৰিম কেনেকৈ কৰিবা ইয়াতে 510 লোৱা এইটো যুগ্ম সংখ্যা হয়নে মই কি কৈছিলোঁ 5 আৰু শূন্য থাকিলে এইটো যুগ্ম সংখ্যা হয় কিন্তু 5 আৰু শূন্য থাকিলে মই 5 ৰে হৰণ কৰিবলৈ কৈছিলোঁ ঠিক আছে এতিয়া চোৱা মই প্ৰথমতে 2 ৰে হৰণ কৰি দিম ইয়াতে যে যুগ্ম সংখ্যা হয় গতিকে আমি 2 ৰে হৰণ কৰি দিম ইমান জটিললৈ আমি নাযাওঁ 2 5ৰ মাজত কিমান বাৰ হৰণ যাব আমি এইটো চাব লাগিব প্ৰথমতে কি 5ৰ মাজত কিমান বাৰ হৰণ যাব 2 বাৰ হৰণ যাব 2 2 গুণ 4 হয় বাকি থাকে 1 1টো মই 1ৰ সন্মুখত লৈ আহিম ইয়াতে 11 হৈ যাব 11ৰ মাজত 2 কিমান বাৰ যাব 5 বাৰ যাব 5 2 গুণ 10 হ'ব ইয়াতে বাকি থাকিল আকৌ 1টো শূন্যৰ সন্মুখত আনা ইয়াতে কিমান হৈ যাব 10 হৈ যাব কিমান হ'ব 10ৰ মাজত 2 কিমান বাৰ যাব 5 বাৰ যাব ঠিক আছে এতিয়া চোৱা একৰ স্থানত 5 আহিছে মানে অযুগ্ম মই 5 ৰে হৰণ কৰিব লাগিব ইয়াতে 5 কিমান বাৰ যাব 25ৰ মাজত 5 যাব 5 বাৰ আৰু 5ৰ মাজত 5 কিমান বাৰ যাব 1 বাৰ যাব এতিয়া চোৱা 3 এইটো অযুগ্ম হয় 3 ৰে হৰণ কৰিম আমি 3 5ৰ মাজত কিমান বাৰ যায় 5ৰ মাজত যায় 1 বাৰ আৰু বাকি থাকিল 2 মানে ইয়াতে 2টো দি দিয়া 2 কি দিলে কিমান হ'ব 21 হৈ যাব 21ৰ মাজত এতিয়া 3 কিমান বাৰ যাব 3 যাব 7 বাৰ চোৱা 17টো যেহেতু আমাৰ প্ৰাইম নাম্বাৰ হয় মানে মৌলিক সংখ্যা হয় গতিকে 17ক আমি কি 17 ৰে হৰণ কৰিব লাগিব 1 বাৰ যাব ঠিক আছে এতিয়া
আমি উৎপাদক লিখি দিওঁ 2 ইনটু 5 ইনটু 3 ইনটু 17 ইনটু 1 গতিকে আমি গোটেইকেইটা উৎপাদক ভাঙিলেও নহয় উৎপাদক ভাঙাৰ পিছত কি উৎপাদক ইয়াতে পূৰণ হিচাপে লিখি দিছোঁ আকৌ কি 92 ভাঙিব লাগিব 92 কেনেকৈ ভাঙিবা ইয়াতে ভাঙি দিয়া 92 কি যুগ্ম সংখ্যা হয়নে তোমালোকে ক'বা হয় ছাৰ এইটো যুগ্ম সংখ্যা হয় গতিকে আমি এইটো কিৰে হৰণ কৰিম 2ৰে হৰণ কৰিম 2 9ৰ মাজত কিমান বাৰ যায় তোমালোকে ক'বা যে ছাৰ 2 9ৰ মাজত 4 বাৰ যায় 2 4 গুণ 8 হয় বাকী থাকে 1 4 বাৰ যায় বাকী থাকে 1 12 হৈ যাব 12ৰ মাজত কিমান বাৰ যাব 2 6 বাৰ যাব আকৌ চোৱা এতিয়া যুগ্ম সংখ্যা হয় গতিকে 2 4 মাজত কিমান বাৰ যায় 2 বাৰ যাব আৰু 3 মাজত 6ৰ মাজত যাব কিমান বাৰ 3 বাৰ এতিয়া চোৱা 23 পাইছোঁ আমি এতিয়া 23টো আমাৰ কি প্ৰাইম নাম্বাৰ হয় এইটো কোনো সংখ্যাৰ বিভাজ্য নহয় এইটো আমাৰ কি 23ৰ বিভাজ্য হ'ব 23 একবাৰ যাব ইয়াতে ঠিক আছে এতিয়া চোৱা এতিয়া মই লিখি দিওঁ 2 ইনটু 23 ইনটু 1 গতিকে আমি প্ৰথমতে কি উলিয়াম ইয়াতে গসাগুটি উলিয়াম গসাগু ইয়াতে গসাগুনো কি গসাগু কেনেকৈ উলিয়াম প্ৰথমতে আমি চাম কি এই প্ৰথম যিটো আমাৰ নাম্বাৰ আছে উৎপাদক বিশ্লেষণ আছে এইটোৰ মাজত আৰু এইটোৰ মাজত কি কমন আছে তোমালোকে ক'ব ছাৰ ইয়াতে 2 আছে এটা প্ৰথমতে ইয়াত 2 আছে এটা মই 2 কমন ল'লোঁ দুটা মিলি ঠিক আছে ইয়াতে 5 আছে নে নাই 3 আছে নে নাই তোমালোকে এইটো দিন নধৰিবা ঠিক আছে 23 হয় 17 আছে নে ইয়াতে নাই কিন্তু 1 আছে নে ইয়াতে তোমালোকে ক'ব ছাৰ 1 আছে ইয়াতে গতিকে আমি কি পালোঁ 2 গুণ 2 পালোঁ ঠিক আছে গসাগুটি কিমান পালোঁ আমি 2 গুণ 2 তাৰপিছত চোৱা আমি লসাগুটি উলিয়াম লসাগুটি কেনেকৈ উলিয়াব তোমালোকে লসাগুটি উলিয়াবলৈ তোমালোকে কি কৰিবা প্ৰথমতে কমন ল'বা কমন কোনখিনি আহে এইটো কমন 2 আৰু 2 মানে কমন আহিল আৰু 1 আৰু 1 কমন আহিল বাকী এটা কমন আহিল নহয় গতিকে আমি লিখি দিম 5 ইনটু 3 ইনটু 17 ইয়াতে কিমান আছিল আৰু এটা 2 আছিল চোৱা এইটো 2 কমন আহিছিল নহয় কিন্তু এটা 2 ইয়াতে থাকি গ'ল গতিকে এইটো 2 কমন নাহিল নহয় গতিকে কমন অহা নাই যদি আমি কি কৰিম ইয়াতে আনিব লাগিব তাৰপিছত কি 23 আছে 23 লিখি দিয়া 1টো কমন আহিছে তোমালোকে পূৰণ কৰি দিয়া তে চোৱা পূৰণ আমি কেনেকৈ কৰিম এই পূৰণ জোৰ হিচাপে পূৰণকেইটা কৰিম ঠিক আছে চোৱা 5 2 গুণ কিমান হয় 10 5 2 গুণ 10 হয় 10 3 গুণ 30 হ'ব মই 30 লিখিলোঁ ইয়াতে মাজত পূৰণ চিন আছে পূৰণ চিন দিলোঁ এতিয়া চোৱা এই 2 ইনটু 17 কৰি দিয়া কিমান হ'ব 34 হৈ যাব ইনটু 23 কৰি দিয়া এতিয়া চোৱা এইটো আৰু এইটোৰ মাজত পূৰণ কৰি দিয়া মানে প্ৰথমতে এই দুটা পূৰণ কৰি লওঁ তাৰপিছত এইটোৰ লগত পূৰণ কৰি দিম যিহেতু এইটো শূন্য আছে পূৰণ কৰিবলৈ সহজ হ'ব প্ৰথমতে কি কৰিম আমি 34 আৰু 23 মাল্টিপ্লাই কৰি দিম চোৱাচোন 34 23 4 3 গুণ 12 2 হাতত থাকিল কিমান 1 3 3 গুণ 9 1 10 হৈ যাব তে 4 2 গুণ 8 2 3 গুণ 6 ইয়াতে কিমান আছে 2 ইয়াতে কিমান আছে 8 ইয়াতে কিমান আছে 7 তে কি কৰিব লাগিব তোমাক এইটো এই দুটা পূৰণ কৰি কিমান পালোঁ আমি 30 ইনটু 782 এই 782 30ৰে মাল্টিপ্লাই কৰি দিয়া এইটো কি 30ৰে মাল্টিপ্লাই কৰি দিয়া প্ৰথমতে 0 0 0 হ'ব তাৰপিছত কি 6 হ'ব তাৰপিছত 24ৰ 4 হ'ব তাৰপিছত কি 21 আৰু 2 23 হ'ব চোৱা কিমান হ'ল 2 3 4 6 তো যোগ কৰি দিয়া গোটেইকেইটা 6 4 3 2 2 3 4 6 0 2 3 4 6 0 হয় চোৱা ইয়াতে প্ৰথমতে মই গসাগুটো উলিয়াই ল'লোঁ গসাগুটি কিমান ওলাইছে 2 ওলাইছে আৰু লসাগুটো কিমান ওলাল 2 3 4 6 0 ওলাল এতিয়া আমি সত্যাপন কৰিব লাগে আকৌ সত্যাপন কৰি চাওঁ সত্যাপনটো কৰিবলৈ আমাৰ সূত্ৰৰ প্ৰয়োজন আছে সূত্ৰকেইটা মই এতিয়া লিখি দি আছোঁ লসাগু ইনটু গসাগু সংখ্যা দুটাৰ গুণফল ঠিক আছে সংখ্যা দুটাৰ কি গুণফল হ'ব প্ৰথমতে মই কি ল'ম আগৰ নিচিনা লেফ্ট হেণ্ড ছাইড ল'ম এতেকে লেফ্ট হেণ্ড সাইডটো লৈ লোৱা লেফ্ট হেণ্ড সাইডটো লৈ তোমালোকে কি কৰিবা এইটো লসাগু ইনটু গসাগুটো ইয়াত বহাই দিবা গসাগু
বহাই দিছোঁ নহয় এতিয়া কি কৰা লসাগুৰ মানটো বহাই দিয়া আৰু গসাগুৰ মানটো বহাই দিয়া। তোমালোকে ক'ব লসাগুৰ মানটো কৰিব পাবা। ইয়াতে চোৱাচোন মই ওলাইছিলোঁ নহয়, লসাগুৰ মান কিমান ওলাইছিল 23460 23460 আৰু গসাগুৰটো কিমান ওলাইছিল আমাৰ 2 ওলাইছিল নহয়, এতিয়া 2 লিখি দিম ইয়াতে। তোমালোকে কাম কৰা 2 এইটো পূৰণ কৰি দিয়া কিমান হয় 2 শূন্য গুণ শূন্য হ'ব, হাতত থাকিল কিমান একো নহয়, 2 6 গুণ 12 2 হাতত থাকিল কিমান 1, 2 4 গুণ 8 1 এখানে 9 হৈ গ'ল, 2 3 গুণ 6 2 গুণ 4 46920 কিমান ওলাইছে আমাৰ 46920 মানে লসাগুণটো গসাগু উলিয়াব যাওঁতে। ঠিক আছে, এতিয়া চোৱা ৰাইট হেণ্ড সাইডটো চাই লওঁ আমি। ৰাইট হেণ্ড সাইডটো কিমান লৈছে সংখ্যা দুটাৰ গুণফল, সংখ্যা দুটাৰ গুণফল। সংখ্যা দুটাৰ কি আছিল 510 × 92, গতিকে আমি কি উলিয়াম ইয়াতে 510 ক 92টা মাল্টিপ্লাই কৰি দিয়া, 2 শূন্য গুণ শূন্য 2 গুণ 2 2 5 গুণ 10 0 9 40 0 2 9 6 4 কিমান ওলাইছাচোন 46920। ইয়াতো দেখোন ছেমি ওলাল লাগে চোৱাচোন কিমান ওলাইছে 46920, গতিকে এইটো আৰু এইটো সমান হয়। এতেকে লিখিব পাৰিম এতেকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড মানে প্রমাণিত হয়ে গেল। বুঝতে পারিছা দুটো অঙ্ক। আৰু এটা ইয়াতে থাকি গ'ল, তোমালোকে কাম কৰিবা এটা হোমৱৰ্ক কৰিবা, তোমালোকে নিজে নিজে এইটো কৰিবলৈ চেষ্টা কৰিবা। মই কালি যিটো ভিডিঅ' বনাম কালি ভিডিঅ'ত মই 3 নম্বৰ আৰু 4 নম্বৰ অংকটো কৰি দিম, তাৰ লগতে মই 3 কৰি দিম। ঠিক আছে, তেনেহ'লে তোমালোকে যদি বুজা নাই কাম কৰা, তোমালোকে মই কমেণ্ট বক্সত জনাবা যে ছাৰ বুজা নাই, অলপ ব্ৰেভলি তাৰমানে অলপ গভীৰভাৱে বুজাই দিব, মই চেষ্টা কৰিম গভীৰভাৱে বুজাই দিবলৈ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নোটছৰ প্ৰয়োজন আছে তোমালোকে কাম কৰিবা, মইতো নোটছ কৰি আছোঁ, এইবিলাক মই PDF আকাৰে মই গ্ৰুপত দি থাকিম। যদি তোমালোকে গ্ৰুপত জইন হ'ব বিচৰা গ্ৰুপত জইন হৈ ল'বা। হোৱাটছআপ গ্ৰুপ আছে আৰু টেলিগ্ৰাম চেনেল গ্ৰুপ আছে, মই লিংকটো দিয়া নাই চাগে এতিয়ালৈকে, মই লিংকটো দি দিম তোমালোকৰ গ্ৰুপত। ঠিক আছে, চেনেলত দি দিম, তাৰপৰা তোমালোকে ভিজিট কৰি ল'বা। ঠিক চোৱা, তোমালোকে হয়তো বহুতো টিউশ্যন কৰি আছা, টিউশ্যন পঢ়ি আছা তোমালোকে, যদি টিউশ্যনত তোমালোকে বুজি নোপোৱা, কিবা এটা বুজি নোপোৱা, ছাৰক কুৱেশ্যন কৰিবা। ঠিক আছে, এইটো তোমালোকে কৰি থাকিবা। কিন্তু মোৰ ওচৰত যিকেইটা ষ্টুডেণ্ট টিউশ্যন কৰে তেওঁলোকে মই ভালেই অভ্যাস বনাই দিছোঁ, এটা কি কুৱেশ্যন কৰিবলৈ যিটো নোৱাৰে সেইটো কুৱেশ্যন কৰিব লাগে একচুৱেলি ছাৰক। এতিয়া চোৱা, তোমালোকে ইয়াৰ যিকেইটা অংক আছে মই এইবিলাক অংক কৈ দিছোঁ, একেবাৰে ইজি ফৰ্মুলাত কৈ দিছোঁ। তোমালোকক ঘৰত একবাৰ দুইবাৰ ট্ৰাই কৰিবা, তাৰপিছত চাবা তোমালোকে নিজেই কৰিব পাৰিছা। ঠিক আছে, অহাকালি আমি নতুন এটা ভিডিঅ' তোমালোকে নতুন অংক লৈ লগ কৰিম। এতিয়া তোমালোকৰ কাৰণে গুড নাইট। ঠিক আছে।